স্বাগতম জনাইছো। আজি আমি এতিয়া আকৌ ৰাস চাবলৈ যাব ওলাইছো। আজি আমাৰ ইয়াতে ৰাসৰ মহাৰাজত জয়ন্তীৰ আজি প্ৰথম কাৰ্য হৈছে আৰু আজি হ'ব মাজুলী শিল্পীৰ দ্বাৰা পৰিবেশন কৰিব আপোনাৰ মাজুলী পাৰ্টি আহি আমাৰ তেজপুৰত ৰাস কৰিব আৰু আমি চাবলৈ গৈ আছো তাকে মানে হেৰি মাজুলী নোযোৱাকৈ আমি তেজপুৰতে মাজুলীৰ ৰাস উপভোগ কৰিম। আচলতে বহু দিনৰ পৰা আমি দুইটা যাম বুলি ভাবিয়ে আছিলো ন মাজুলীৰ ৰাস চাবলৈ, কিন্তু আশা আছিলে মাজুলী ৰাস চাবলৈ। যাম আৰু ভৱিষ্যতলৈ ছোৱালীক দেখাম, কিন্তু এতিয়াতো আৰু সম্ভৱ নহয় দিয়কচোন। কিন্তু ভাল লাগিল যে আমি তেজপুৰৰ পৰাই মাজুলীৰ ৰাস চাব এতিয়া যাওঁ মাজুলীৰ ৰাস আমি দেখাম, আপোনালোককো দেখাই আছো। Ikamanang nama kinamanang Yudhinda mukunda pada bina nabrinang ta pitobe ita bradati nitini kinita he ki. Wana
Surodurasa Pustaka Lamnide Orisana Krishna Bhavana kore Turukono আজি আমি চালো মাজুলী ৰাস বিৰাট সঁচাকৈ বিৰাট ভাল লাগিল চাই আমাৰ তেজপুৰৰ ৰাসতকৈ বহুত বেছি বেলেগ আৰু মানে যিখিনি গোপী আছিলে সকলোখিনি আচলতে যিখিনি অভিনয় কৰিছিলে সকলোখিনি পুৰুষেই কৰিছিলে কিন্তু ইমানেই সুন্দৰকৈ নাচিছিলে বা অভিনয় কৰিছিলে সঁচাকৈ বহুত বেছি ভাল লাগিল প্ৰথমবাৰ চালোঁ মাজুলীত নোচোৱাকৈ আমি নিজৰ তেজপুৰতে চাবলৈ পালোঁ আৰু বহুত মানুহ হৈছিলে ভাল লাগিল তেনেদৰেই আজি সঁচাকৈ দেই মানে ইমানে এক্সপাৰ্ট অংগী ভংগী লয়লাস মানে সঁচাকৈ ক'বলগীয়া আৰু আমাৰ তাত দেখিলোঁ বহুত হাজাৰ মানুহ হৈছিলে কিন্তু এজন মানুহ উঠি অহা নাই সম্পূৰ্ণ মানুহে চালে সঁচাকৈ দেই ঋদ্ধি অলপ চালে আৰু এতিয়া দেউতাকৰ কোলাত টোপনি গ'ল তাই ককাকৰ কোলাতে আছিলে ককাকৰ কোলাত মামীয়েকৰ কোলাত তেনেকৈ থাকিলে মই পিছে ল'বলগীয়া নহ'ল আৰু এতিয়া আমি ঘৰ আহি পালোহি মাহঁত অহাই নাই আমি দুজনহে আহিছোঁ আগতে পুৰা শেষ কৰি আহিছোঁ আৰু ৰাসখিনি আমি কেতিয়াও শেষলৈকে নাথাকোঁ কিন্তু আজি কেনেকৈ মানে শেষ হ'ল গমেই নাপালোঁ আৰু কোনো মানুহে উঠি অহা নাই ন ইমানেই ভাল লাগিল চাই এজন মানুহ মানে উঠা নাই আৰু আজিৰ ব্লগটো এনেদৰে এণ্ড কৰিলোঁ আকৌ অহাকালিলৈ যি অনুষ্ঠান আছে অহাকালিলৈ আছে আমাৰ শোভাযাত্ৰা আছে আৰু লগতে আছে পাছতি মানে মহিলাসকলৰ পাছতি ভাওনা ৰাতিলৈ আছে দিনত শোভাযাত্ৰা গতিকে দেখাম সেয়াও আজিৰ ব্লগটো ইমানতে এণ্ড কৰিছোঁ বাই বাই